জয় কৃষ্ণগুৰু, জয় জয়তে পৰম আৰাধ্য পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণক সহস্ৰ কোটি প্ৰণিপাত জনোৱা হৈছে। লগতে আমাৰ চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ চৰণতো আমি ভক্তি ভৰা সেৱা নিবেদিছোঁ। আজিৰ এই মহান অনুষ্ঠানত উপবিষ্ট হোৱা মোৰ পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ ৰসময়ী ভক্তিৰ আধাৰ স্বৰূপা আই মাতৃসক আপোনাসৱৰ চৰণতো আমি অভাজনে সেৱা জনাইছোঁ। আপোনাসৱ সাধু সজ্জনৰ চৰণৰ ধূলি শিৰত লৈ কৃষ্ণগুৰু ঈশ্বৰৰ কৃপা বাঞ্ছা কৰি আমি নিমিত্তভাৱে এই মহাভাগৱত শাস্ত্ৰৰ আসন গ্ৰহণ কৰা হৈছে। ইয়াতে বাক্যই বচনেই জ্ঞানকৃত অজ্ঞানকৃতভাৱে আপোনাসৱ সাধু সজ্জনৰ ওচৰত অনেক ভুল ক্ৰুটি হ'ব পাৰে। সেইহেতু হ'ব পৰা সম্ভাৱ্য ভুল ক্ৰুটিৰ বাবে আমি আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা মাগি আসন গ্ৰহণ কৰিলোঁ। কৃষ্ণগুৰু ঈশ্বৰৰ মহাবাক্যানুসৰি শ্ৰীমদ ভাগৱত সাৰ শাস্ত্ৰভাগীৰ আৰম্ভণি ক্ৰম হৈছে। সৰ্বপ্ৰথমে কৃষ্ণগুৰু জয়ধ্বনি, কৃষ্ণগুৰু নাম জপ, প্ৰাৰ্থনা, গুৰু বন্দনা, ভকত বন্দনা, শ্ৰীমদ ভাগৱত সাৰ প্ৰশংসা, অমৃত বাণী পাঠ আৰু মংগলাচৰণেৰে শ্ৰীমদ ভাগৱত সাৰ শাস্ত্ৰভাগী আৰম্ভ কৰিব লাগে। ইতিমধ্যে আমাৰ কৃষ্ণগুৰু জয়ধ্বনি, কৃষ্ণগুৰু নাম জপ, প্ৰাৰ্থনা আদি হৈ গ'ল। এতিয়া আমাৰ ক্ৰম অনুসৰি গুৰু বন্দনা। যিজনা কৃপালু গুৰুৰ কৃপাতে এই বৈকুণ্ঠৰ শাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ আসন গ্ৰহণ কৰাৰ সৌভাগ্য হ'লোঁ। যিজনা কৃপালু গুৰুৰ কৃপাতে আপোনাসৱৰ দৰে মহান ভক্ত বৈষ্ণৱৰ চৰণ দৰ্শন কৰাৰ সৌভাগ্য হ'লোঁ। সেইজনা পৰম আৰাধ্য পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত এটি গুৰু বন্দনাৰে সশ্ৰদ্ধ প্ৰণিপাত জনাই ভাগৱত শাস্ত্ৰ আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িম। তাৰ পূৰ্বে কৃষ্ণগুৰু ঈশ্বৰৰ মহাবাক্য গুৰু বন্দনা কৰাৰ আগে আগে ভক্ত সমাজৰ লগত দুআষাৰ গুৰু সম্পৰ্কে আলোচনা কৰি ল'ব লাগে। গুৰুনো কোন, গুৰু চৰণত কিয় শৰণ ল'ব লাগে, শৰণ ল'লে কি হয়, কোনে শৰণ দিব পাৰে, এই সম্পৰ্কে ভক্ত সমাজৰ লগত আলোচনা কৰিহে গুৰু বন্দনাৰে ভাগৱত শাস্ত্ৰ আৰম্ভ কৰিব লাগে। আমিও আজি জানি নাজানি হ'লেও আপোনাসৱৰ লগত আমি সদায় আলোচনা কৰি অহা কথাখিনিকে দুআষাৰ আলোচনা কৰি গুৰু বন্দনাৰে ভাগৱত শাস্ত্ৰ আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িম। গুৰু সম্পৰ্কে আমাৰ সমস্ত ভকতেই জানে। আমি কৃপালু গুৰুজনাৰ পৰা কৃপালু গুৰুজনাৰ শ্ৰীমুখে গুৰু সম্পৰ্কে আমি জানি আহিছোঁ, শুনি আহিছোঁ। কৃষ্ণগুৰু ঈশ্বৰৰ ৰচিত শাস্ত্ৰসমূহৰ পৰাও আমি গুৰু সম্পৰ্কে অনেক জ্ঞান লাভ কৰিছোঁ। গুৰু এজন ব্যক্তি নহয়, এক মহাতত্ত্বহে। গুৰু আৰু ঈশ্বৰ এক, গুৰু আৰু ঈশ্বৰ দুজন নহয়। নিৰাকাৰ পৰম পুৰুষেহে যেতিয়াই ধৰ্মৰ গ্লানি, সামাজিক বৈষম্য, নৈতিক পতন, মিথ্যা প্ৰৰোচনা আদিয়ে গাগ কৰি উঠে, সেই সংকটপূৰ্ণ মুহূৰ্তত তেৰাই গুৰুৰূপে জগতত অৱতাৰ গ্ৰহণ কৰে। জগতত চলি থকা ধৰ্মৰ গ্লানি, সামাজিক বৈষম্য, নৈতিক পতন, মিথ্যা প্ৰৰোচনা আদিক দূৰ কৰি পৃথিৱীতে এখন বৈকুণ্ঠ সম সমাজ ৰচনা কৰে।
গুৰু শব্দৰ অৰ্থই হৈছে গু পদে এন্ধাৰ, ৰু পদে পোহৰ, যিজনাই অজ্ঞান অন্ধকাৰৰ পৰা মানৱ জাতিক জ্ঞানৰ পোহৰলৈকে আগুৱাই লৈ যায়, জ্ঞানৰ সন্ধান দিয়ে, তেওঁকে গুৰু বুলি কোৱা হৈছে। গুৰু অবিহনে আমি ক'ৰ পৰা আহিলোঁ, কলৈকে যাম, এই সংসাৰত প্ৰকৃত কৰণীয় কৰ্তব্য কি, ইয়াক আমি অল্পমতি মনুষ্যসকলে নাজানো। সেয়েহেতু আমি নানান সমস্যাৰ, নানান যন্ত্ৰণাৰ সন্মুখীন হৈ কঁপকাই মৰিবলগীয়া হওঁ। সেয়ে শাস্ত্ৰত কৈছে, বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু না হৈ। গুৰুৰ বিনা অনুগ্ৰহত, গুৰুৰ বিনা কৃপাত কোনেও অজ্ঞান এন্ধাৰ নাশি জ্ঞানৰ পোহৰলৈকে গতি কৰিব নোৱাৰে। যেতিয়াই ধৰ্মৰ গ্লানি হৈছে, তেতিয়াই নিৰাকাৰ পৰম ব্ৰহ্মই গুৰুৰূপে এই ধৰাত আহি আছে। সত্যত কপিল স্বৰূপে, ত্ৰেতাত শ্ৰীৰামচন্দ্ৰ স্বৰূপে, দ্বাপৰত ভগৱান কৃষ্ণ স্বৰূপে, আহি দ্বাপৰত কি বুলি কৈছে, সমস্ত ধৰ্ম ত্যাগ কৰি কেৱল মোৰ চৰণত শৰণ লোৱা হে অৰ্জুন। সমস্ত ধৰ্ম ত্যাগ কৰোঁতে কিবা যদি তুমি ভয় কৰা, কিবা পাপ হ'ব বুলি যদি তুমি ভাবা, তেনেহ'লে সমস্ত ভয়ৰ পৰা, পাপৰ পৰা মই ৰক্ষা কৰিম, মই দায়িত্ব ল'ম। কি আদৰ্শ প্ৰদান কৰিছিল ভগৱান কৃষ্ণই উদ্ধৱৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ মানৱ সমাজক? সেই উদ্ধৱ, তুমি যিমানবোৰ শুনিছা, যিমানবোৰ দেখিছা, সকলোবোৰ মায়াময় স্বপ্নসম। সকলোকে তুমি হৰিময় দেখি তোমাৰ মনৰ মতিভ্ৰম সেই সমস্ত দূৰ কৰা। তুমি ব্ৰাহ্মণ আৰু চণ্ডালৰ মাজত জাতকুল মনত নানিবা। এইজন ব্ৰাহ্মণ, ইয়াক বেছিকৈ সন্মান কৰিব লাগিব, এইজন শূদ্ৰ, ইয়াক অৱহেলা কৰিব লাগিব, এনে মনোভাৱ তুমি নানিবা। চণ্ডালৰ হৃদয়তে মইহে আত্মাৰূপে আছোঁ, ব্ৰাহ্মণৰ তাতো ময়েই আছোঁ। তোমাক 10 টকা দান কৰা জনৰ তাত মই আছোঁ, তোমাৰ পৰা 10 টকা চুৰি কৰি লৈ যোৱা জনৰ তাত মই আছোঁ। সাধুজনৰ তাত মই আৰু নিজজনৰ তাত মই, সকলোতে ময়েই বিৰাজমান। এই কথা নিৰাকাৰ পৰম ব্ৰহ্মই শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰি ত্ৰেতা যুগত এই আদৰ্শৰ প্ৰচাৰ কৰিছিল। কৃষ্ণগুৰু ঈশ্বৰ স্বৰূপে এই কলিৰ শেষ খণ্ডিকখনত অৱতাৰ গ্ৰহণ কৰি এই একেই আদৰ্শকে মানৱ সমাজক প্ৰচাৰ কৰিছে। গুৰুই হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী পুৰুষ। গুৰুতকৈ আৰু ডাঙৰ কোনো হ'ব নোৱাৰে। নিৰাকাৰ পৰম পুৰুষে কৃষ্ণগুৰু ৰূপে অৱতাৰ ধাৰণ কৰি মানৱ সমাজক কি আদৰ্শ দিছে, আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে। আত্মপ্ৰেমেই জগতত শান্তিৰ মূল। এই আদৰ্শ কৃষ্ণগুৰু ঈশ্বৰে জগতবাসীক প্ৰদান কৰিছে। আৰু এই আদৰ্শত অনুপ্ৰাণিত হৈ সকলো লোক একতাৰ দোলেৰে বান্ধ খাই আমি যে এক ঈশ্বৰৰ সন্তান, এই কথা উপলব্ধি কৰিবলৈ সকলোৱে সক্ষম হৈছে। কৃষ্ণগুৰু ঈশ্বৰে আমাৰ দৈনন্দিন জীৱন কেনেধৰণে আমি আৰম্ভ কৰিম, এই সম্পৰ্কে উপদেশ আগবঢ়াইছে যে তোমালোকৰ দৈনন্দিন জীৱন কেনেধৰণে আৰম্ভ কৰিবা। ৰাতিপুৱা শয্যা ত্যাগ কৰি তোমালোকে অন্য কৰ্মত হাত নিদিবা। সৰ্বপ্ৰথমে ঈশ্বৰৰ কৰ্মহে কৰিবা। ঈশ্বৰৰ কৰ্ম কি? যে থাপনা গৃহত প্ৰৱেশ কৰি, থাপনা পৰিষ্কাৰ কৰি, বন্তি প্ৰজ্বলন কৰি, ধূপ জ্বলাই, আসন পাৰি নাম জপ কৰিব, প্ৰাৰ্থনা গাব,
এক নাম কীৰ্তন কৰিব, কাকুতি ঘোষাৰে সামৰণি মাৰিহে অন্য কৰ্মত হাত দিয়াৰ কথা কৈছে। আকৌ নাম জপ কেনেধৰণে কৰিবলৈ কৃষ্ণগুৰু ঈশ্বৰে ভক্তসকলক উপদেশ দিছে যে তোমালোকে নাম জপ কেনেধৰণে কৰিবা, চকু দুটা আসনত বহি চকু দুটা মুদি কৃষ্ণগুৰু ঈশ্বৰৰ ৰূপ চিন্তা কৰিব, গুৰু ৰূপ চিন্তা কৰিব। গুৰু ৰূপ যেতিয়া মনলৈ আহিব তেতিয়া মনেৰে গুৰুৰ চৰণ দুখানি প্ৰণাম জনাব আৰু মুখেৰে গুৰু প্ৰদত্ত নাম উচ্চাৰণ কৰি থাকিব। ধ্যানমূলং গুৰুমূৰ্তি, পূজ্যমূলং গুৰুপদং, মন্ত্ৰমূলং গুৰু বাক্য। ধ্যান কৰিব গুৰুৰ মূৰ্তি আৰু গুৰুৰ চৰণ সেৱা জনাব আৰু গুৰু মন্ত্ৰ উচ্চাৰণ কৰিব। চম্বুকৰ লগত যেতিয়া এডাল ল সংযোগ কৰি থোৱা হয় তেতিয়া লডালো চম্বুকৰ নিচিনা অইন লডালক আকৰ্ষণ কৰিবলৈ শক্তি লাভ কৰে। তদ্ৰূপ ভক্তজনেও যেতিয়া ভগৱন্তৰ নামত নিজকে বিলীন কৰি ৰাখিব তেতিয়া ভক্তজনেও ঐহিক শক্তি লাভ কৰে আৰু তেওঁৰ ঐহিক শক্তিৰ দ্বাৰাই তেওঁ নিজে শান্তি লাভ কৰাৰ লগতে গৃহত শান্তি লাভ কৰাৰ জৰিয়তে লগতে সমাজৰ শান্তি তেওঁ আনিব পাৰে। আৰু প্ৰভু ঈশ্বৰে কি কৈছে, যদি তোমাৰ মনটো স্থিৰ হোৱা নাই, তুমি যদি প্ৰভুৰ ছবি মনলৈ আনিব পৰা নাই, তেনেহ'লে কি কৰিবা? এটা আমাক মাধ্যম দিছে যে কৃষ্ণগুৰুৰ নামটো মনেৰে বাৰে বাৰে লিখি থাকিবা। বাৰে বাৰে কৃষ্ণগুৰুৰ নাম মনেৰে লিখি থাকিবা। যেতিয়া কৃষ্ণগুৰুৰ নাম বাৰে বাৰে লিখি থাকিব তেতিয়া আমাৰ মন কৃষ্ণগুৰুৰ পৰা আঁতৰি নাযায়। ভক্তসকলে প্ৰভুক কৈছিল যে প্ৰভু, আমাৰ মনটো থাপনাত বহি থাকিলেও আমাৰ মন অইন ফালে উৰা মাৰি থাকে। ক'ত যায় আমাৰ মন আমি তৰ্কিবই নোৱাৰোঁ। তেনে ক্ষেত্ৰত প্ৰভুৱে এই ব্যৱস্থা দিছিল যে মনটো সদায় কৃষ্ণগুৰু শব্দটো আঁকি থাকিবা থাপনাত বহি। আকৌ প্ৰভুৱে কি কৈছে, তথাপিও যদি মনটো স্থিৰ হোৱা নাই তেনেহ'লে কি কৰিবা? দণ্ডৱত দি থাপনাত দীঘল দি প্ৰণাম কৰিব। আকৌ থিয় হ'ব, হাত উৰ্ধবাহু কৰি আকৌ প্ৰণাম কৰিব দণ্ডৱত দি। এনেকৈ ৩-৪ বাৰ যেতিয়া ঈশ্বৰক দণ্ডৱত দি প্ৰণাম কৰিব তেতিয়া মন সংযম হয়। গুৰু অবিহনে ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে, কিয়নো গুৰুই হ'ল ঈশ্বৰ। হৰিভক্তিৰ সাধন মাৰ্গত সৎগুৰুৰ সান্নিধ্য অপৰিহাৰ্য। ঈশ্বৰক জানিবলৈ সৎগুৰুৰ সান্নিধ্য ল'বই লাগিব। সেয়ে গুৰু ভক্তি কৰিবলৈ যাওঁতে, গুৰুৰ শৰণ ল'বলৈ যাওঁতে শাস্ত্ৰত কৈছে যে তুমি যাক শৰণ ল'বা, যাৰ ওচৰত শৰণ ল'বা সেইজন সৎগুৰু হয়নে নহয় প্ৰথমতে চিনি ল'বা। নহ'লে তোমাৰ এনেকুৱা অৱস্থা হ'ব, নিজে অন্ধ হৈ অন্ধজনৰ ওচৰত পথৰ সন্ধান বিচাৰি যোৱাৰ নিচিনা হ'ব। আপুনি বিষয়ী হোৱা যিটোজনে বিষয়ীক গুৰু মানে, যেনে অন্ধলাক অন্ধে উপদেশ দিয়ে, বিষ্ণুক সিটো নজানে। নিজে অন্ধ হৈ পূব পশ্চিম উত্তৰ দক্ষিণ জানিবলৈ আন এজন অন্ধৰ লাখুটিত যদি ধৰা যায় তেনেহ'লে দুয়োৰে কিন্তু বিপদ অনিবাৰ্য। সেয়ে আমি বিষয়খনৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে এজন বিষয়মুক্ত সৎগুৰুৰ চৰণত আমি শৰণাপন্ন হ'ব লাগিব। মোহ মায়া ৰাগ মদ মল কাম দম্ভ দস্য আদি ভাৱ, যি গুৰুজনত ইসব নাথাকে প্ৰণামো তাহানো পাৱে। যিজন গুৰু কাম ক্ৰোধ লোভ মোহৰ ঊৰ্ধ্বত, যিজনা গুৰু কাম ক্ৰোধ লোভ মোহৰ বশৱৰ্তী নহয়, তেনেই গুৰুজনৰ চৰণতহে প্ৰণাম কৰিবা, তেনেই গুৰু চৰণতহে শৰণ ল'বা। বেদৰ ৰহস্য তত্ত্ব সকলে জানন্ত,
কৃষ্ণক ভকতি বোলে সাক্ষাৎ কৰান্ত, সেই উত্তম গুৰু, সেই ভকত, ভক্তি উপদেশ দিবে সেই শকত। বেদৰ ৰহস্য তত্ত্ব জনাৰ উপৰিও শাস্ত্ৰ জ্ঞানত যিজন পাৰ্গত, ঈশ্বৰ মনৰ সংশয় যিজনে ত্যাগ কৰিব পাৰে, সেইজনেহে সৎগুৰু। তেওঁৰ চৰণতহে প্ৰণাম জনাবা। ঈশ্বৰৰ বাহিৰে ঈশ্বৰ সম্পৰ্কে কোনেও শুদ্ধভাৱে নাজানে, যিদৰে মই মোৰ বাহিৰে মোৰ মনৰ কথা কোনেও নাজানে। মই কি বিচাৰোঁ, কি ভাল পাওঁ, মোৰ পিতৃ মাতৃও মোৰ মনৰ কথা নাজানে। মোৰ ভাই ককাই, মোৰ বাই ভনী, মোৰ ভাৰ্যা, মোৰ পুত্ৰ, মোৰ মনৰ কথা সকলোৱেও শুদ্ধকৈ নাজানে। তদ্ৰূপ ঈশ্বৰ সম্পৰ্কে ঈশ্বৰৰ বাহিৰে কোনেও শুদ্ধভাৱে জানিব নোৱাৰে। ঋষিমুনিসকলে আনুমানিকভাৱে ঈশ্বৰক আমি ধ্যান কৰি থাকিলে ঈশ্বৰ সন্তুষ্ট হ'ব, আমি নাখাই নবাই ঈশ্বৰক সেৱা কৰিলে ঈশ্বৰ সন্তুষ্ট হ'ব, এই বুলি ধ্যান মাৰ্গেৰে কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকে ঈশ্বৰক বিচাৰিছিলে। কিন্তু ঈশ্বৰে সেই মাধ্যমক পচন্দ নকৰিলে আৰু নিজে গুৰুৰূপে আহি কি বুলি কৈছে যে মই এইবিলাক ধ্যানৰ দ্বাৰা কোনোদিনেই সন্তুষ্ট নহওঁ, মোক তোমালোকে ভক্তি কৰা, ভক্তিৰ দ্বাৰাহে মই সন্তুষ্ট হ'ম। সেই ঈশ্বৰে এই কথাখিনিকে যেতিয়া মানুহে পাহৰি যায়, ঈশ্বৰক ভক্তি কৰিব যে লাগে এই কথা যেতিয়াই পাহৰি যায়, তেতিয়াই গুৰুৰূপে এই ধৰাত নিৰাকাৰ পৰম ব্ৰহ্ম গুৰুৰূপে প্ৰৱেশ কৰে। পৰম দুৰ্বোধ আত্মতত্ত্ব, তাৰো জ্ঞান অৰ্থে হৰিযত, লীলা অৱতাৰ ধৰা তুমি কৃপাময়। পৰম দুৰ্বোধ আত্মতত্ত্ব, এই পৰম দুৰ্বোধ আত্মতত্ত্বক বুজাই দিবৰ কাৰণেই নিৰাকাৰ পৰম পুৰুষে এই ধৰাত গুৰুৰূপে অৱতাৰ গ্ৰহণ কৰে। কৃষ্ণগুৰু ৰূপে অৱতাৰ গ্ৰহণ কৰি আমাক এই আদৰ্শ দিছে যে তোমালোকৰ হৃদয়তে ঈশ্বৰ আছে, কাকো ঘিণ পৰ নকৰিবা, ইজনে সিজনক সেৱা ভক্তি কৰিবা। নিৰাকাৰ পৰম পুৰুষে কৃষ্ণগুৰু ৰূপে অৱতাৰ গ্ৰহণ কৰি এই আদৰ্শৰ প্ৰচাৰ কৰি বৈকুণ্ঠলৈ যোৱাৰ প্ৰাক মুহূৰ্তত 2017 চনৰ 26 জানুৱাৰী তাৰিখে ভক্তসকলক পুনৰ কৈ গৈছিল কৃষ্ণগুৰু ঈশ্বৰে যে তোমালোকে ইজন ভকতে সিজন ভকতক লগ পালে আজি সেৱা জনাবা। ইজন ভকতে সিজন ভকতক আজি সকলোৱে সেৱা জনাবা। এই কথাখিনি পুনৰ ভক্তসকলক মনত পেলাই কৃষ্ণগুৰু ঈশ্বৰে 2017 চনৰ 28 জানুৱাৰী তাৰিখে মহাপ্ৰয়াণ কৰে। কৃষ্ণগুৰু ঈশ্বৰে মহাপ্ৰয়াণৰ আগে আগে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক তেৰাৰ সমস্ত শক্তি প্ৰদান কৰি থৈছিল। 2017 চনৰ 28 জানুৱাৰী তাৰিখৰ আগতে কৃষ্ণগুৰু প্ৰভুৱে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক বাক্য এষাৰ কৰিছিল যে ঠাকুৰ তই আজি মণিকূটলৈ যাবি, মই নেযাওঁ। এইবুলি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক বাক্য কৰিছিল। এই কথাখিনি আপোনালোকে কৃষ্ণগুৰু পৰশ নামৰ পুথিখনতো পাইছে। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰু বাক্যমতে থাপনাক মণিকূটত প্ৰৱেশ কৰিলে। দুৱাৰ খুলি দেখিছে ইতিমধ্যে কৃষ্ণগুৰু ঈশ্বৰ আসনত উপবিষ্ট হৈ আছে। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুজনাক অলৌকিকভাৱে দেখা পাই প্ৰণাম জনাইছে। প্ৰভুই গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক কৈছে যে ঠাকুৰ তই মোৰ ভকতসকলক মৰম কৰিবি আৰু সমস্ত ভকতৰ দায়িত্ব তোক মই অৰ্পণ কৰিলোঁ।
আশ্ৰমৰ সমস্ত গুৰুভাৰ তোক দিলোঁ। তই মোৰ ভকতসকলক মৰম কৰিবি। মই এতিয়া মোৰ নিজৰ ঘৰলৈ যোৱাৰ সময় হ'ল। এইবুলি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক বাক্য কৰিছিল। তেতিয়া গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে প্ৰভু ঈশ্বৰৰ চৰণত ধৰি প্ৰণাম জনাই কান্দিছিল যে প্ৰভু আপুনি এই বাক্য উঠাই লওক। তেতিয়া কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ মনে মনে থাকিল, বাক্য উঠাই নল'লে। যেতিয়া কান্দি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুই চৰণত ধৰিছে আপুনি বাক্য উঠাই লওক, সেইখিনি সময়তে কৃষ্ণগুৰু ঈশ্বৰৰ পৰা এটা জ্যোতি ওলাই আহি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শৰীৰত প্ৰৱেশ কৰিছে। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শৰীৰত কৃষ্ণগুৰু ঈশ্বৰ জ্যোতিৰূপে প্ৰৱেশ কৰি থাকিল আৰু ঈশ্বৰে তেখেতৰ তাত প্ৰৱেশ কৰি নিজৰ কাম কৰি আছে এতিয়াও। ঈশ্বৰে যি উদ্দেশ্যলৈ অৱতাৰ গ্ৰহণ কৰিছিল, গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শৰীৰত প্ৰৱেশ কৰি কামখিনি কৰি আছে। এই জ্যোতি মানে কি? কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ তত্ত্বসাৰ পুথিত লিখিছে যে জ্যোতি মানে হ'ল আত্মা ঈশ্বৰ। জ্যোতি মানে হ'ল আত্মা ঈশ্বৰ। এই জ্যোতি অবিহনে জগত চলি থাকিব নোৱাৰে। যেতিয়া ঈশ্বৰে সৃষ্টি আৰম্ভণিতে সূৰ্যৰ সৃষ্টি কৰিছিল, সমুদ্ৰৰ সৃষ্টি কৰিছিল, গ্ৰহ নক্ষত্ৰৰ সৃষ্টি কৰিছিল, বতাহৰ সৃষ্টি কৰিছিল, জুইৰ সৃষ্টি কৰিছিল, চাৰিমুঠি জীৱৰ সৃষ্টি কৰিছিল, সকলো কিন্তু অচেতন হৈ আছিল। আৰু যেতিয়া ঈশ্বৰে জ্যোতিৰূপে প্ৰৱেশ কৰিলে, তেতিয়া সূৰ্যৰ পোহৰ আহিছে, সমুদ্ৰত ঢৌৰ সৃষ্টি হৈছে, নদ নদীত সোঁত ববলৈ ধৰিছে, মানুহকে আদি কৰি নানান জীৱবিলাক চৈতন্য লাভ কৰি নানা ৰূপে গতি কৰিবলৈ ধৰিছে। গতিকে এই জ্যোতি কৃষ্ণগুৰু ঈশ্বৰৰ জ্যোতি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ তাত পৰিছে। সেয়ে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃষ্ণগুৰু ঈশ্বৰ মহাপ্ৰয়াণৰ পিছত আমাক গুৰুভাৰ গ্ৰহণ কৰি আমাৰ সুখ দুখৰ বজা কঢ়িয়াই আমাক মহাশান্তিৰে জীৱন অতিবাহিত কৰিছে। আমাৰ যে গুৰু নাই, এই অনুভৱ আমাক কৰিবলৈ দিয়া নাই। গুৰুভাৰ গ্ৰহণ কৰি আমাক অতি আনন্দৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে কৃপা কৰি আছে। সেয়ে আমি হৰিভক্তিৰ সাধন মাৰ্গত গুৰু ভক্তি নকৰিলে কোনোদিনে ঈশ্বৰ প্ৰাপ্তি নহয়। সেয়ে আমাৰ বৰ্তমান গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক ভক্তি কৰি থাকিলেহে আমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। গুৰুকৃষ্ণ প্ৰেমানন্দ গুৰু আৰু ঈশ্বৰ, ইয়াৰ মাজত কিঞ্চিত মাত্ৰ পাৰ্থক্য নাই। এইখিনিকে আপোনাসৱ সাধু সজ্জনৰ লগত দুআষাৰ গুৰু সম্পৰ্কে আলোচনা কৰিলোঁ। এইখিনি আলোচনা কৰিবলৈ যাওঁতে আপোনাসৱৰ ওচৰত অনেক ভুল ক্ৰুটি হ'ব পাৰে। সেইটো হ'ব পৰা সম্ভাৱ্য ভুল ক্ৰুটিৰ বাবে আপোনাসৱৰ ওচৰত পুনৰ ক্ষমা প্ৰাৰ্থনা মাগি আমি